প্ৰিয় বন্ধুসকল, ধ্যান কেনেকৈ কৰিব পাৰি এইটো আলোচনাৰ এয়া দ্বিতীয় ভিডিঅ'। নিজৰ অন্তৰক ভালদৰে জানিব পাৰে যেতিয়া তেওঁক অন্তৰ্যামী বুলি কোৱা হয়। অন্তৰ্যামী শব্দৰ অৰ্থ আনৰ মনৰ ভাৱ জনাটো নহয়। নিজৰ অন্তৰক যিয়ে জানে তেওঁহে অন্তৰ্যামী। আনৰ মনৰ ভাৱ জানিবলৈ গ'লে নিজৰ অন্তৰলৈ নানা অশান্তি মাতি অনাহে হয়। ধ্যানৰ জৰিয়তে নিজৰ অন্তৰক জানিব পাৰি। সবলতা, দুৰ্বলতা, ভণ্ডামি, অহংকাৰ, লোভ, মূৰ্খামি, মোহ, গৰ্ব, অজ্ঞানতা, দায়িত্বহীনতা আদিৰ বিষয়ে যেতিয়া জানিব পাৰি, সেইবোৰ অনুশীলনেৰে আঁতৰ কৰিব পাৰি। তেতিয়া মনত বিমল আনন্দ লাভ হয়। বহিৰ্মুখী মানুহৰ ধ্যান হোৱা কষ্টকৰ, কাৰণ তেওঁলোকে নিজৰ দুৰ্বলতাৰ মুখামুখি হ'ব নোৱাৰে। সমস্ত ব্যৰ্থতাৰ কাৰণে আনক জগৰীয়া কৰি নিজক শুদ্ধ ব্যক্তিৰূপে প্ৰতিপন্ন কৰিবলৈ বিচাৰে। আনক বেয়া বুলি সমালোচনা কৰাৰ অৰ্থ হ'ল সেইগৰাকী মানুহে নিজক সদায় বেয়া বুলি ভাবে আৰু আনক বেয়া বুলি কৈ নিজৰ হীনমন্যতাক আঁতৰ কৰিবলৈ ব্যৰ্থ চেষ্টা কৰে। ইয়াৰ ফলত তেওঁৰ ব্যক্তিত্বৰ ঊৰ্ধ্বগতি নহৈ অধোগতিহে হয়, নিজকে অধিক বেয়াৰ ফালে লৈ যায়। ধ্যানৰ দ্বাৰা এইবোৰ দুৰ্বলতা আঁতৰাব পাৰি। আনন্দ লাভৰ কাৰণে ধন খৰচ কৰাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ উপলব্ধিৰ প্ৰয়োজন। সেয়ে জ্ঞান আৰু ধ্যান জীৱনত সফল হোৱাৰ বাবে অতি প্ৰয়োজনীয় সম্পদ। অকল এঠাইত বহি থাকিয়ে যে ধ্যান কৰিব পাৰি তেনে নহয়। খোজ কাঢ়োঁতে বা আন কিছুমান কাৰ্য কৰোঁতেও ধ্যান কৰিব পাৰি। যেতিয়া ব্যক্তিগৰাকীয়ে কাৰ্যৰ সৈতে মনটোকো তাৰ সৈতে জড়িত কৰিব পাৰে আৰু উশাহ নিশাহত মন নিবিষ্ট কৰিব পাৰে, তেনে অৱস্থাতো ধ্যান সাধিত হয়। তেনেকুৱা ব্যক্তি হতকাই বিচলিত নহয়, শান্ত মনেৰে জীৱনৰ বহু জটিল সমস্যাৰ সৰল সমাধান উলিয়াব পাৰে। বন্ধুসকল, ধ্যান কেনেকৈ কৰা হয় এই বিষয়ক এটি সুন্দৰ উদাহৰণ আছে। বুদ্ধদেৱক তেওঁৰ এগৰাকী শিষ্যই সুধিলে যে মন কেনেকৈ শান্ত কৰিব পাৰি। বুদ্ধদেৱে তেওঁক সেই সময়ত একো উত্তৰ নিদি হাতে কামে শিকাব খুজিলে। তেওঁলোকে হাবিতলীয়া পথ এটা অতিক্ৰম কৰোঁতে বনৰ মাজত এটি সৰু পানীৰ ডোবা পালে। তাৰ ওচৰতে সিদিনাৰ বাবে জিৰণি লৈ ভাত ৰন্ধাৰ কথা ভাবিলে আৰু তাতে গা পা ধুলে। কম পানীৰ ডোবা কাৰণে পানীখিনি ঘোলা হ'ল। তাৰ পৰা নাতি দূৰলৈ গৈ গছ এজোপাৰ তলত সকলোৱে জিৰণি ল'লে। বুদ্ধদেৱে অলপ পাছত শিষ্যগৰাকীক ক'লে, তেওঁ যাতে অলপ আগতে গা ধোৱা ডোবাটোৰ পৰা খোৱা পানীখিনি আনে। শিষ্যগৰাকীয়ে বুজাব খুজিলে যে সেই পানীখিনি যিহেতু ঘোলা হৈছে, সেয়ে আন এটা ডোবাৰ পৰা পানী আনিব। বুদ্ধদেৱে আন ডোবাৰ পৰা পানী আনিবলৈ নিষেধ কৰি সেইটো ডোবাৰ পৰাই পানী আনিবলৈ নিৰ্দেশ দিলে। অগত্যা শিষ্যগৰাকীয়ে পুনৰ ডোবাৰ ওচৰ পালে। গৈ দেখিলে তেতিয়াও পানী চাফা হোৱা নাই, ঘোলা হৈ আছে। পানী চাফা কৰিবলৈ তেওঁৰ আন কোনো উপায়ো নাই। সেয়ে তেওঁ ডোবাৰ পাৰত বহি পানী চাফা হোৱালৈ অপেক্ষা কৰিব লগা হ'ল। প্ৰায় ১.৫ ঘণ্টামান সময়ৰ পাছত পানীৰ গেটবোৰ যেতিয়া ডোবাৰ তলিত পৰি গ'ল, তেতিয়া ওপৰৰ পানী পৰিষ্কাৰ হৈ উঠিল। তেতিয়া তেওঁ তাৰ পৰা পানী লৈ বুদ্ধদেৱ আৰু তেওঁৰ সংগীসকলৰ ওচৰ পালে। বুদ্ধদেৱে ক'লে, যিমানে আমি পানীৰ জাবৰবোৰৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁ, সিমানে পানীবোৰ অধিক লেতেৰা হ'ব। সেইদৰে মনৰ ভাৱৰ বিৰুদ্ধে যিমানে যুঁজিবলৈ যাওঁ, সিমানে সেই ভাৱবোৰ অধিক সক্ৰিয় হৈ উঠে। সেইবোৰক যেতিয়া পৰ্যবেক্ষণ কৰোঁ আৰু শক্তিৰ যোগান নধৰোঁ, তেতিয়া সেইবোৰ ভাৱ শান্ত হ'বই। আমাৰ মনৰ নেতিবাচক ভাৱবোৰে আমাৰ পৰাই শক্তি আহৰণ কৰে আৰু আমাকে দুৰ্বল কৰে। ধ্যান কৰিবলৈ সুখাসন, সিদ্ধাসন বা চকীত মেৰুদণ্ড পোনকৈ বহি ল'ব পাৰে। বাহিৰৰ পৰিৱেশ যিমানে শান্ত নীৰৱ হয়, সিমানে সুবিধা হয়। সেয়ে নিৰ্জন স্থান বা কোঠালি এটা ধ্যানৰ বাবে নিৰ্বাচন কৰিব লাগে। ৰামকৃষ্ণ পৰমহংসদেৱে ধ্যানৰ স্থান সম্পৰ্কে কৈছিল, বনে, কোণে আৰু মনে, অৰ্থাৎ অৰণ্য, কোঠালিৰ ভিতৰত নাইবা আন কোনো গোপন স্থানত। সহজভাৱে বহি লৈ গভীৰভাৱে ৩ বাৰ উশাহ লৈ এৰিব আৰু ৩ বাৰ ওমকাৰ উচ্চাৰণ কৰিব। দুয়ো হাত লগ লগাই এখনৰ ওপৰত আন এখন ৰাখিব পাৰে। ধ্যানৰ বাবে নানা বিধি আছে। এইবোৰৰ ভিতৰত সকলোতকৈ সৰল
আৰু প্ৰভাৱশালী বিধি হ'ল নিজৰ শ্বাস প্ৰশ্বাসৰ ওপৰত মনোযোগ নিবিষ্ট কৰা। সাধাৰণ অৱস্থাত আমি শ্বাস প্ৰশ্বাসৰ প্ৰতি মনোযোগ নিদিওঁ। মনৰ ভাৱ অনুসৰি আমাৰ শ্বাস প্ৰশ্বাস সলনি হৈ থাকে। খং, বিৰক্তি, আনন্দ, চিন্তা, ভয় আদি মনৰ বিভিন্ন অনুভূতি অনুসৰি শ্বাস প্ৰশ্বাস বেলেগ বেলেগ হয়। ইয়াৰ অৰ্থ এইটো যে শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰি আমি মনৰো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। সেইকাৰণে ধ্যান কৰাৰ আগতে 21 বাৰ অনুলোম বিলোম প্ৰাণায়াম কৰিব লাগে। তেতিয়া মনলৈ স্থিৰতা আহে। দুচকু মুদাৰ লগে লগে অন্তঃচকুৰে দেখা যায় এখনি দ্বিমাত্ৰিক কলা পৰ্দা। কিছু সময় এই পৰ্দালৈ চাই থাকিলে ত্ৰিমাত্ৰিক আকাশ দেখা যায়। বাহিৰৰ আকাশলৈ চোৱাৰ দৰে স্বাভাৱিকভাৱে মাত্ৰ এই আকাশলৈ চাই থাকিব লাগে। প্ৰথমতে বাহিৰৰ পৰা অহা শব্দবোৰ মন দি শুনিব লাগে। তাৰ পাছত শৰীৰৰ ভিতৰত হোৱা হৃদস্পন্দনৰ শব্দ মন দি শুনিব লাগে। লাহে লাহে এই শব্দবোৰ নুশুনা হৈ আহিব। নিৰ্জন ঠাই হ'লে ভাল, তেতিয়া শ্ৰৱণ ইন্দ্ৰিয় নিষ্ক্ৰিয় হৈ থাকে। অৰ্থাৎ বাহিৰৰ সকলো ইন্দ্ৰিয় বন্ধ হোৱাৰ পাছত অকল মন থাকে। লগত থাকে মনলৈ অহা ভাৱবোৰ। মনৰ অৱস্থা আৰু প্ৰাণ শক্তিৰ ঊৰ্ধ্বমুখিতা অনুসৰি কিছুমান ব্যক্তিয়ে অন্তৰ আকাশত বিভিন্ন ৰং দেখা পায়। যেনে মন যদি মূলাধাৰ চক্ৰত থাকে তেন্তে ৰঙা, স্বাধিষ্ঠান চক্ৰত থাকিলে সুমথিৰা, মণিপুৰ চক্ৰত হালধীয়া, অনাহত চক্ৰত সেউজীয়া, বিশুদ্ধ চক্ৰত নীলা, আজ্ঞা চক্ৰত ঘন নীলা আৰু সহস্ৰাৰ চক্ৰত বেঙুনীয়া ৰং দেখা পায়। এতিয়া এই মনৰ ক্ৰিয়া বা ভাৱবোৰক নিষ্ক্ৰিয় কৰিব লাগে। ঋষি পতঞ্জলীয়ে যিকোনো এটি চিত্ৰৰ কথা ভাবিবলৈ পৰামৰ্শ দিছে। এই চিত্ৰ নিজৰ ইষ্ট দেৱতাৰ বাহিৰেও গুৰু, প্ৰাকৃতিক দৃশ্য অথবা নিজৰ যিকোনো প্ৰিয় ব্যক্তিৰো হ'ব পাৰে। কিন্তু এই চিত্ৰ সলনি কৰি থাকিব নালাগে। এইদৰে একেটা চিত্ৰৰ কথা ভাবোঁতে ভাবোঁতে মনে সেই চিত্ৰৰ কথা এটা সময়ত পাহৰি যায় আৰু মন শান্ত হ'বলৈ ধৰে। অলপ সময় পাছত হয়তো মনলৈ আন চিন্তা আহিবলৈ ধৰে, কিন্তু এই চিন্তাবোৰক সমালোচনা কৰিব নালাগে, মাত্ৰ সাক্ষীভাৱে পৰ্যবেক্ষণ কৰিব লাগে। কাৰোবাৰ প্ৰতি প্ৰতিশোধৰ ভাৱ আহিলেও তাক সেই মানসিক স্তৰতে ত্যাগ কৰিব লাগে। তেতিয়া সেই নেতিবাচক ভাৱ শক্তিহীন হৈ মনৰ পৰা নাইকিয়া হয়। প্ৰতিশোধ ল'বলৈ যোৱা মানেই হৈছে নিজৰ শক্তি সামৰ্থক নেতিবাচক কামত অনাহক খৰচ কৰা। ইয়াৰ পাছত বাকী থাকিল শ্বাস প্ৰশ্বাসৰ গতিৰ অনুভূতি। ইয়াৰ ওপৰত মন স্থিৰ কৰি ৰাখিব লাগে। লাহে লাহে উশাহ নিশাহৰ সংখ্যা আৰু দৈৰ্ঘ্য কমি আহে। উশাহ নিশাহৰ সৈতে মন সংযুক্ত হৈ থাকে, সেয়ে উশাহ নিশাহ কমি যোৱাৰ লগে লগে মনৰ সক্ৰিয়তা কমি যায়। এটা সময়ত য'ত সামান্য পৰিমাণে উশাহ নিশাহ চলি থাকে, ইয়াৰ লগে লগে বুজা যায় যে মনৰ সক্ৰিয়তাও প্ৰায় নোহোৱাৰ সমান হয়। এইদৰে ধ্যান গভীৰ হয়। প্ৰিয় বন্ধুসকল, ইয়াৰ পৰৱৰ্তী কথাখিনি আমি তৃতীয় খণ্ডত আলোচনা কৰিম।